দশম কলগাছিয়া গ্ৰন্থমেলাৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বাৰেবৰণীয়া সংস্কৃতিলৈ আতৰ ৰহমান কলেজ অৱ এডুকেশ্যন উদমাৰী অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। এয়া তাৰে দৃশ্যাংশ মই দেখুৱাইছোঁ, তেওঁলোকে কেনেকৈ আখৰা কৰিছিল আৰু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। দেখিছে আপোনালোকে দৃশ্যাংশ। আহক আপোনালোকলৈ পোনে পোনে লৈ যাওঁ আখৰা কেনেকৈ কৰিছিল। এয়া বড়ো দৰা কইনা দেখিছে আপোনালোকে, বড়ো দৰা কইনা। এয়া কইনাৰ লগত থকা মানুহ, দেখিছে কইনাৰ লগত থকা মানুহবিলাক। বড়ো কালচাৰ তেওঁলোকে দেখুৱাইছে, বিভিন্ন ধৰণৰ কালচাৰ ইয়াত দেখুৱাইছে তেওঁলোকে। এয়া জিকিৰ জাৰীৰ দল, তেওঁলোকে পাৰফৰ্ম কৰিব জিকিৰ আৰু জাৰী। ইয়াৰ পিছত লৈ যাব বিচাৰিছোঁ বিহু আখৰালৈ। এয়া বিহু।
হ'ব এইটো আৰু এক প্ৰজা সকলোৱে হাত চাপৰি দিব লাগে আমি ফ্ৰীত চাই আছো সেইকাৰণে হাত চাপৰিটো দিব লাগিব খবৰ লৈ আহিছো কবুল কৰা দয়া নবী মুস্তাফা হায় হায় নবী মুস্তাফা সালাম জানাও নূর নবী মুস্তাফা নূর নবী মুস্তাফা খবর লৈ আহিছো কবুল কৰা দয়া নবী মুস্তাফা হায় হায় নবী মুস্তাফা বাইরে মানুষ তো উমা বলো बहुत